দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছো, কিয়নো 30 নৱেম্বৰত অসম চৰকাৰৰ পৰা এইসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটি। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে ছাত্ৰসকলৰ বাবেও স্কুটিৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে। ৰাজ্যৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীলৈ এটা ভাল খবৰ লৈ আহিছো। শীঘ্ৰেই ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব স্কুটি। এইবাৰ প্ৰথমবাৰলৈ ছাত্ৰসকলেও লাভ কৰিব স্কুটি। কেতিয়া লাভ কৰিব সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইমিটৰ দৰ্শকসকলক জনাম। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত যিসকলে প্ৰথম বিভাগত পাছ কৰে আৰু বিশেষকৈ ছোৱালীসকলক অসম চৰকাৰে স্কুটি প্ৰদান কৰি আহিছে আৰু এইবাৰো প্ৰদান কৰাৰ কাৰণে আগবাঢ়িছে। কিন্তু এইবাৰৰ এটা বিশেষ গুৰুত্ব যে ছাত্ৰীসকলৰ ক্ষেত্ৰত যিসকল ছাত্ৰীয়ে প্ৰথম বিভাগত পাছ কৰিছে তেওঁলোকে স্কুটি লাভ কৰিব, কিন্তু ছাত্ৰসকলৰ ক্ষেত্ৰত যিসকলে ৭৫% লাভ কৰিছে তেওঁলোকে স্কুটি লাভ কৰিব। সৰ্বমুঠ আমাৰ সংখ্যাটো হ'ল ৩৫,৮০০খন স্কুটি অসম চৰকাৰে বিতৰণ কৰিব। ৩৫,৮০০। ইয়াৰে ভিতৰত আমাৰ ছাত্ৰীৰ সংখ্যা হ'ল ২৯,৭৪৮, 29,748 আৰু ছাত্ৰৰ সংখ্যা হ'ল ৬,০৫২, 6,052 নাম্বাৰ্ছ। তো এই স্কুটিখিনি অসম চৰকাৰে দিয়াৰ কাৰণে আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে স্কুটি অন্যান্য যিখিনি কাৰিকৰী নিবিদা আদিৰ কাম কাজ থাকে সেইখিনি উচ্চ শিক্ষা বিভাগে সমাপন কৰিছে আৰু অহা ৩০ নৱেম্বৰৰ পৰা স্কুটিৰ বিতৰণসমূহ আমি আৰম্ভ কৰিম। ৩০ নৱেম্বৰ একেলগে সকলো জিলাত নহ'ব। ৩০ নৱেম্বৰত কামৰূপ মেট্ৰত আৰম্ভ হৈ অসমৰ বাকী জিলাবিলাকতো আমি স্কুটিসমূহ বিতৰণ কৰিম। পুনৰ কৈছোঁ সংখ্যাটো সৰ্বমুঠ ৩৫,৮০০ ছাত্ৰ ছাত্ৰী, ইয়াৰে ভিতৰত ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৬,০৫২ গৰাকী ছাত্ৰ। ৩০ তাৰিখৰ পৰা স্কুটিৰ বিতৰণ আমি আৰম্ভ কৰিম।